সন্তুষ্ট তোমাৰ প্ৰতি ভক্তি তোমাৰ সতীত্বৰ গুণত পৃথিৱীত জিলিকি থাকিব সতীৰ মহিমা আৰু কোৱাচোন প্ৰিয়ে এই অমৰাৱতীপুৰত ইমান খিনি সামগ্ৰী আছে এই সামগ্ৰীৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় আপোনাৰ চৰণ সেৱা কৰা প্ৰতিনিধি মোৰ জীৱনৰ একমাত্ৰ কল্পনা ইনাৰ সৰ্বসত্য মই জানো অহৰ নিষেধ তুমি মোৰ চৰণ পুজি আছা এই বিষয়ে মই ভাল কিন্তু কোনোবা সময়ত কিয় জানো মোৰ বুকু কঁপি উঠে কিবা এটা নঘটন ঘটিব কিবা এটা নঘটন ঘটিব তোমাৰ কপাব এগৰাকী নাৰীৰ বাবে এই জীৱনত প্ৰতি সেৱাৰ অভ্যাসত ৰখা একমাত্ৰ কৰ্তব্য আৰু সেই নাৰী প্ৰতি সেৱাৰ পৰা বঞ্চিত হৈ অবিশেষ কৰ্ম কৰিবলৈ পঞ্চামুক্ত কৰি কেতিয়াও নাৰী বুলি গ্ৰহণ কৰিব নোৱাৰে সেই নাৰীকে কেতিয়াও আপুনি সতী বুলি ক'ব নোৱাৰে তথাপিও কিয় জানো মই নাৰী জাতিক বিশ্বাস কৰিবলৈ টান পাওঁ মইহে নালাগে বহুত পুৰুষেও আজিও নাৰীক কিন্তু কদাপি বিশ্বাস সকলো নাৰী এই পৃথিৱীত একে নহয় আৰু যি নাৰী নিজৰ সৌন্দৰ্য লাভ কৰ্ম কৰি স্বামীৰ বিপৰীতে যায় সেই নাৰী সেই নাৰী কেতিয়াও সতী হ'ব নোৱাৰে সকলো বুজি পাওঁ মই কিন্তু তথাপিতো তুমি চক্ষুৰ আগত চোৱা ৰংঘ তিলোত্তমা আৰু মেনকাৰ চাৰিত্ৰিক দিশ সিহঁতে সন্মুখত থাকিও কিয় আসক্ত আজি মহাপুৰুষ সেই সকল নাৰী মন লোভৰ নামতে ব্যৰ্থি আছিল সেইবাবে তেওঁলোকে অধিবেশ কৰ্ম কৰিবলৈ উত্থাপন কৰিছিল সকলো নাৰী সকলো নাৰী কাপোৰ একেবাৰে নাচিব মোৰ কাম্য আপোনাৰ জীৱনতে আপোনাৰ প্ৰতিনিধি মই সদায় পূজা কৰি যাম তথাস্তু এই ভক্তি যেন তোমাৰ চিৰদিন থাকে কিন্তু তথাপিতো মোৰ কিবা যেন পাৰে অক্ষয় আশংকা মোৰ যেন কিবা পাপৰ পৰাচিত্ৰ হ'ব তুমিতো ভালদৰে জানা যে মই তোমাকে ব্যৱহাৰ কৰি শুক্ৰ স্বাস্থ্যক মই পঠাইছিলোঁ দৈত্যৰ জীৱনত সেই জানো পাপৰ পৰাচিত্ৰ চাৰিওফালৰে পৰা মোক বেৰি
বাক্য কাপুনি অনাই আপোনাৰ পূজাৰ বাবে মই সৌ জানমহিৰ পৰা প্ৰাৰ্থনা যোগৈ আপুনি নামতে আৰু সকলো পূজাৰী দ্ৰব্য যোগাৰ কৰক মই এতিয়া আপুনি